নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আসাম স্পৰ্ট ইউটিউব চেনেল। বন্ধুসকল, আজি আমি কথা পাতিম অষ্ট্ৰেলিয়াত চলি থকা T20 বিশ্বকাপৰ দলসমূহৰ পইণ্ট টেবুলৰ কথা। এইবাৰ বিশ্বকাপ বেছ আকৰ্ষণীয় হৈ পৰিছে। দুৰ্বল দলৰ সন্মুখত শক্তিশালী দলসমূহ এখনৰ পাছত আন এখন খেলত পৰাজয় বৰণ কৰিছে। ভাৰতেও প্ৰথম স্থানৰ পৰা দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। এইবাৰ বিশ্বকাপ পইণ্ট টেবুল এনেধৰণৰ: গ্ৰুপ এ নিউজিলেণ্ড প্ৰথম স্থানত আছে, 3খন মেচৰ পৰা 5 পইণ্ট সংগ্ৰহ কৰিছে। ইংলেণ্ডে 3 পইণ্ট, আয়াৰলেণ্ডে 3, অষ্ট্ৰেলিয়া 3, শ্ৰীলংকা আৰু আফগানিস্তান 2 পইণ্টকৈ সংগ্ৰহ কৰিছে। গ্ৰুপ বিৰ পইণ্ট টেবুলসমূহ এনেধৰণৰ: দক্ষিণ আফ্ৰিকাই যোৱাকালি ভাৰতক পৰাস্ত কৰি 5 পইণ্টে প্ৰথম স্থানত আছে। 4 পইণ্টে দ্বিতীয় স্থানত আছে ভাৰত। বাংলাদেশেও 4 পইণ্টে আশা সজীৱ কৰি ৰাখিছে। বাকী 3টা দল যেনে জিম্বাবৱে 3 পইণ্ট, পাকিস্তান 2 আৰু নেদাৰলেণ্ড 0। বন্ধুসকল, এতিয়া ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ হ'লে পৰৱৰ্তী মেচসমূহ জিকিবই লাগিব, অন্যথা ছেমিফাইনেলত প্ৰৱেশ কৰাটো কঠিন হৈ পৰিব। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় অসম।